Hey guys, welcome back to my YouTube channel. যাই আছো গুৱাহাটী আৰু গাড়ীৰ কাৰণে ৰখি আছো ইয়াত। গাড়ী অহা নাই যা মোবাইলটো চাই থাকোঁ নোকিয়া মোবাইল বহুত দিন পিছত দেখা পালোঁ আৰু ৰখি ৰখি ভাগৰ লৈ গ'ল এটা তামোল এটা খাই লওঁ বহুত টাইম লাগেই নেকি গাড়ীখিনি আহি পোৱা নাই তো তামোল এখন খাই লওঁ তাৰপিছত দেখাই আছোঁ প্ৰায় 1.5 ঘণ্টামান পিছত এটা গাড়ী আহি আছে তো গাড়ীখনত মই এইটো গাড়ীতে যাব লাগিব ৰখিনে নৰখিবা তো ফাইনালি গাড়ীত উঠিলোঁ আৰু এইখিনিত মই নেদেখা তাৰমানে ৰাস্তাটো বৈ এনে কপি আছে ভিডিঅ'বোৰ তো ইয়াৰ পৰাই যাম কলিতাকুছিৰ পৰাই গাড়ী এটা এইটো গাড়ী মানে চেঞ্জ কৰিব লাগিব আৰু চেঞ্জ কৰি কি গাড়ীত উঠো চাওঁ তো গাইজ পাই গ'লোঁ কলিতাকুছি আৰু ইয়াতে মই নুমিব লাগিব নুমি কিনে এটা বেলেগ গাড়ীত উঠিব লাগিব তো সেইখন বাছ ষ্টাৰ্ট দিলে সেইখন বাছত যাব ইচ্ছা আছে কিন্তু সেইখন বাছত মই নেগ'লোঁ তো মই এখন এলটোত উঠিলোঁ আৰু এলটোটো ষ্টাৰ্ট দিলে আৰু গুচি যাওঁ গাড়ী ষ্টাৰ্ট দিলে আৰু যাত্ৰা আৰম্ভ কাৰ আজি কাৰ আৰু কলিতাকুছি এইবিলাক কলিতাকুছি হয় তো যাই থাকোঁ আৰু পাই গ'লোঁ পাখা মেলা তো মই কোনোদিন ভবা নাছিলোঁ যে মই মাৰুতিত গুৱাহাটীত যাম আমি হ'ল টেম্পু অটো এইবিলাকত যাওঁ কিন্তু আজি নেচাৰেল না তো এইখানত বোলে তেল নোহোৱা হৈছে আৰু ড্ৰাইভাৰে তেলটো সোমাই দিছে তেল বা আছেনে নাই তো এইখানত তেল ভৰাতে বোলে আধা ঘণ্টা দেৰি হ'ব আমি আৰু আধা ঘণ্টা দেৰি কৰিব নোৱাৰিম 10 মিনিট হ'লে 15 মিনিট হ'লে পাৰি কিন্তু আধা ঘণ্টা দেৰি কৰিব নোৱাৰিম তো আমি বেলেগত গুচি যাওঁ বেলেগ মানে আগত এটা আছে সেইটোত যাওঁ আৰু এইখনে ক'ত কি ৰাস্তা বন্ধ কৰিব ইচ্ছা ইয়াতে বা কি হয় যি নহওক ইয়াতে হৈছে তো ইয়াত তেল চেল ভৰাই আহিলোঁ অলপ মনটো শান্তি এতিয়া স্পীড লাগে
আৰু লাহে লাহে আগবাঢ়ি আছোঁ, লাহে লাহে জাম আহি আছে। আগতে ভাল আছিল, লকডাউন চকডাউন নাছিল, জাম টাম নাছিল গাড়ীত। আজিকালি বাপৰে, য'ত আধা ঘণ্টাত যাই পাম জামৰ কাৰণে তাতে 2 ঘণ্টা লাগে। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. তো আহি পাই গ'লোঁ শৰাইঘাট দলং। আৰু ময়ো ইয়াতে নহয়, অলপ আগত জালুকবাৰীত নুমিব লাগিব। আৰু আহি ভাল লাগিছিল গাড়ীখনত দেই। আৰু এই ইয়াতে গাড়ী ৰাখাই দিলে আৰু ইয়াতে মই নুমিব লাগিব। মোৰ লগত আৰু দুটা আছে, সিহঁতেও নুমিব, ময়ো নুমিম। আৰু এই আৰু ড্ৰাইভাৰ ভাই, ড্ৰাইভাৰ কিবা চাই আছে নেকি, নামটো কি সুধিম। আহি পালোঁ জালুকবাৰী পাইছোঁ যাম। তো মোৰ লগত অহা মানুহ দুটা হ'ল এই দুজন মানুহ। এই দুজন মানুহৰ লগতে মই আহিছোঁ। সিহঁতে যাব ক'ত মেডিকেল বোলে, আৰু মই যাম। এই জেগা মই দেখাব নোৱাৰিলোঁ, মানে প্ৰব্লেম এটা হৈ আছে। জালুকবাৰীৰ পৰা খানাপাৰা গেলি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ দুটা ছোৱালী মোৰ কাষত বহিছিল। ভিডিঅ' চিডিঅ' কৰিব কাৰণে লাজ লাগিছিল। আৰু ফাইনেলি বাছত বহি ল'লোঁ ইয়াৰ 6 মাইল। তো বাছ ষ্টাৰ্ট দিলে, বাছ ষ্টাৰ্ট দিয়ে আৰু ৰখে দিয়ে আৰু মানুহ। তো বাছতে এইখিনি হেণ্ডেলৰ এইখিনি এৰি দিলে না, মই আকৌ বহি হোৱা নাই কোনদিনা। তো সেইটো মাৰি দিওঁ, সেইটো মাৰি দিওঁ কাম বুলি আৰম্ভ। গুৱাহাটী। আৰু এই বাহুৰ এই হেৰিটো বঢ়িয়াকৈ বনাইছে, নকে নহয় বাছটো। তো আহি পালোঁ 6 মাইল, সেইটোৱে হ'ল 6 মাইল। মই বাছৰ পৰাই নুমিলোঁ, চাহ একাপ খাই লওঁ। তো যাক বিচাৰিছিলোঁ তাক ফাইনেলি লগ পালোঁ। এতিয়া যাম পাঞ্জাবাৰী, আৰু ইয়াৰ লগত লগ কৰি পাঞ্জাবাৰী যাম। আৰু আজি ভিডিঅ'টো এইখিনি সময়তো শেষ।